ডাঙৰীয়া আমাৰ বিধায়ক ডাঙৰীয়াই জাকিৰ সিকদাৰ ডাঙৰীয়াই যি বিষয়টো উত্থাপন কৰিছে এইটো কৰাৰ কাৰণে আচলতে মই ভালে পাইছোঁ ভালে এইকাৰণে পাইছোঁ যে এই বিষয়টো লৈ পেলাই বিভিন্ন সময়ত আমাকো প্ৰশ্ন সুধি থাকে আৰু আমাৰ শাসকীয় পক্ষৰ বিধায়ক মন্ত্ৰীসকলেও আমাক এই বিষয়টো সুধি থাকে বহুতৰে কনফিউজন গতিকে মই সদনৰ সকলোকে এই বিষয়টো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ বিৰোধী শাসক আমি সকলোৱে জানি লোৱাটো ভাল ডাঙৰীয়া আমি এই যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি গৃহ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি অসমো আমি লাভ কৰিছিলোঁ আৰু যেতিয়া আমি লাভ কৰিলোঁ আমাৰ যি 2011 চনৰ যি তালিকা ইতিমধ্যে আমাৰ সিকদাৰ ডাঙৰীয়াই যিটো কৈছে 2011 চনৰ ছ'চিঅ' ইকনমিক ছাৰ্ভেৰ জৰিয়তে এই তালিকাত আমি প্ৰথম পৰ্যায়ত আমি ঘৰ ইতিমধ্যে আমি 7,64,091টা ঘৰ ইতিমধ্যে আমি লাভ কৰিছিলোঁ আৰু সেই 7,64,000 ঘৰৰ ভিতৰত ইতিমধ্যে আমি তাৰ 6,82,000 ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ বাকীখিনি অনগোয়িং আছে আৰু অনগোয়িং থকা কাৰণো কিছু আছে তেনেকুৱাকৈ বহুতে এই বিষয়টো নাজানে যে কিছুমান হয়তো মাইগ্ৰেণ্ট মানুহ আছে ধৰক ইয়াতে আগতে অসমত আছিলে এতিয়া কেৰালা গুচি গ'ল বা বেংগলোৰ গুচি গ'ল তেওঁ ছেকেণ্ড ইনষ্টলমেণ্ট পালে থাৰ্ড ইনষ্টলমেণ্টটো তেওঁ ইউজ কৰিব পৰা নাই বা দিব পৰা নাই বা কেতিয়াবা এনেকুৱা হৈছে যে আমি যিহেতু 31,000 টকা 21,000 টকা যিহেতু আমি MG এনৰেগাৰ জৰিয়তে দিওঁ তেওঁ সেইখিনি লোৱা নাই যাৰ কাৰণে জেনেৰেট হোৱা নাই যাৰ কাৰণে এইটো অসম্পূৰ্ণ বুলি আছে বা কিছুমান এনেকুৱা আছে লেণ্ডলেছ আছে যে আমাৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ ক্ষেত্ৰত আমাৰ লেণ্ডলেছৰ টোটেল আছিলে 6,640 গৰাকী আছিলে এতিয়া তাৰ ভিতৰত 64,410 গৰাকী আছিলে তাৰ ভিতৰত আমি প্ৰায় 36,679 গৰাকীক ইতিমধ্যে আমি মাটি প্ৰভাইড কৰিছোঁ গতিকে তেনেকুৱাকৈ আমি যদি চাওঁ আমাৰ প্ৰায় 11% এতিয়াও সেই তালিকাৰ পৰা ৰৈ আছে অৰ্থাৎ পাৰফৰ্মেঞ্চ যদি চাওঁ আমি তেতিয়া 89% যিটো আমাৰ অল্ড PMI ঘৰৰ ক্ষেত্ৰত আমি সফলতা লাভ কৰিছোঁ আৰু তাৰপিছত আমি যি পুনৰ আমি ঘৰ পাবলৈ আমি সক্ষম হ'লোঁ 2021-22ত আমি ঘৰ পাবলৈ আমি পুনৰ সক্ষম হ'লোঁ 8,71,044টা আমি গৃহ আমি লাভ কৰিছোঁ আৰু এই দুটা মিলোৱাৰ পিছত আমি দেখিলোঁ যে এতিয়া যিহেতু ৱৰ্ক কালচাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিহেতু আমাৰ কৰ্ম সংস্কৃতিটো এটা বেলেগ ৰূপত লৈছে যাৰ কাৰণে আমি দেখিছোঁ যে পূৰ্বৰ 5টা বছৰত চৰকাৰত আমি 4 লাখ প্ৰায় 61,000 ঘৰ আমি কমপ্লিট কৰিছিলোঁ কিন্তু আজি আমি সগৌৰৱে আপোনাক জনাব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৰ্ম সংস্কৃতিৰ আধাৰত বেছ কৰি পেলাই আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে 20 মাহত আমি কমপ্লিট কৰিলোঁ প্ৰায় 3 লাখ ঘৰ কমপ্লিট কৰিলোঁ গতিকে আল্টিমেটলি আমাৰ এচিভমেণ্টটো হৈ আছে ইয়াৰ পিছত আমি যদি এটা হিচাপ কৰোঁ জাকিৰ সিকদাৰ ডাঙৰীয়াই যিটো কথা ক'লে 2018 চনত তেতিয়া মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে আৰু তেতিয়া আমি এই ঘৰৰ আমি ছাৰ্ভে কৰা হৈছিল নতুনকৈ যে কোনোবা লেপটপ যদি যিসকল আছে আমি আবেদন লোৱাৰ কাৰণে কোৱা আছিলে আৰু তেতিয়া আবেদনকাৰী আমাৰ ওলালে তেতিয়া প্ৰায় 23 লাখ আমাৰ আবেদনকাৰী আমাৰ নতুনকৈ ওলাল 23,94,809 গৰাকী 2018 চনৰ আবেদনকাৰী ওলালে আৰু সেই আবেদনকাৰীসকলক যেতিয়া ভেৰিফিকেশ্যন কৰা হ'ল ভেৰিফিকেশ্যন কৰাৰ পিছত তেতিয়া আমি দেখিলোঁ যে তাৰ পৰা প্ৰায় 20,84,000 মানুহ আমাৰ ইলিজিবল হিচাপে চিহ্নিত হ'ল আৰু এই যিটো চিহ্নিত হ'ল এইটো আমি চিহ্নিত কৰা নাই এইটো এটা অটো জেনেৰেট ছিষ্টেম আৰু এইটো আৱাসৰ জৰিয়তে যি অটো জেনেৰেট ছিষ্টেমৰ জৰিয়তে এইটো কাৰোবাৰ কিছু মানুহৰ মান বাদ পৰিছে এই কথাষাৰ সঁচা আৰু তেনেকুৱাকৈ বাদ পৰা যদি আমি হিচাপ কৰোঁ তেতিয়াহ'লে প্ৰায় 2 লাখ আমাৰ প্ৰায় 2,69,000 মানুহৰ নাম তেনেকুৱাকৈ বাদ পৰিছে আৰু এই যিসমূহ বাদ পৰিছে
এই বাদ পৰাসমূহ কাৰণে আমি পুনৰ ভাৰত চৰকাৰলৈ আমি পত্ৰ লিখিছোঁ যে যিহেতু আবেদন কৰিছিলে আৰু মানুহৰ যিহেতু অভিযোগ যে জিআৰসকলে তাত বা লোকসভা নিৰ্বাচনৰ কাৰণে তেতিয়া হয়তো কোড অফ কণ্ডাক্ট লগাৰ কাৰণে যথোপযুক্ত হয়তো সময় নাপালে গতিকে সেইকাৰণে হয়তো তেনেকুৱা ইনকমপ্লিট থাকিব পাৰে হয়তো মানুহে হয়তো ডাটা দিয়াৰ ক্ষেত্ৰত বা ডাটা সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰলৈ আমি লিখিছোঁ যে যাতে আমাক সেইখিনি যিখিনি বাদ পৰিছে সেইখিনিক যাতে আমাৰ পুনৰবাৰ ছাৰ্ভে কৰাৰ যাতে সুযোগ দিয়ে কিন্তু আমি যদি ইয়াৰ যদি অন্য দিশটো যদি কওঁ আজি চাওক উপাধ্যক্ষ ডাঙৰীয়া আমাৰ 2011 চনৰ যদি আমাৰ হাউচ হোল্ড যি ছাৰ্ভে হৈছিলে হাউচ হোল্ড ছাৰ্ভে আমাৰ আছিলে ৰুৰেল এৰিয়াত আমাৰ আছিলে প্ৰায় 59,32,337 আৰু ইয়াৰ ভিতৰত আমি যদি অল পিএমআই ঘৰ 7,64,091টা কাচ্চা হাউচ 8,28,933টা এই কাচ্চা হাউচটো আমিতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ আশীৰ্বাদত পাইছোঁ কাৰণ কিয় পূৰ্বতে যি পিএমআইৰ যি হেৰি আছিলে কণ্ডিশ্যন আছিলে তাত 3 পাৰ্ট থাকিলে তেওঁলোকে পিএমআই ঘৰৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে কিন্তু আমাৰ চৰকাৰে এইটো যিহেতু আমাৰ অসমৰ মানুহৰ 3 পাৰ্ট থাকে কিন্তু বেৰসমূহ যিহেতু কেঁচা পকীসমূহ যিহেতু কেঁচা গতিকে আমাক এইটো বিশেষ কনচিডাৰ কৰাৰ কাৰণে কৈছিলোঁ যাৰ কাৰণে আমাৰ অসম আৰু ত্ৰিপুৰাক বিশেষ কনচিডাৰ কৰাৰ ফলস্বৰূপে আমি 8,28,933টা কাচ্চা হাউচৰ দৰে পাইছোঁ আৰু ইলিজিবল যিখিনি হৈছে ইলিজিবল হৈছে আমাৰ এতিয়ালৈ 26,527 অৰ্থাৎ এই তিনিটা যদি হিচাপ আমি যোগ কৰোঁ তেতিয়া অসমে 34,21,551টা ঘৰ লাভ কৰিব এই যে আমি যে এইটো যদি হিচাপ কৰোঁ 59ৰ পৰা যদি আমি 34,21,551টা যদি হিচাপ কৰোঁ তাৰমানে অসমৰ গ্ৰাম্য অঞ্চলৰ 58% মানুহে এই ঘৰ লাভ কৰিব এতিয়া মোৰে সন্দেহ যে 58% মানুহ আচলতে ঘৰ নোহোৱা মানুহ আছেনে নাই যদি আছে এইটো অসমৰ কাৰণে এটা উদ্বেগজনক এটা খবৰ মই ভাবোঁ যে এই 58,000ৰ ভিতৰত যিহেতু আমি চৰকাৰে যিহেতু 58% আমাৰ যিহেতু ঘৰ দিছে তাৰ হয়তো যি শতাংশ ৰৈ গৈছে সেই ৰৈ যোৱাৰ ক্ষেত্ৰতো যিহেতু দুখীয়া মানুহবোৰ যিহেতু কথাষাৰ আহিছে কিন্তু মই এতিয়া ডাউটফুল যে আমাৰ ইমান সঁচাকৈ গ্ৰাম্যাঞ্চলত যে ইমান দুখীয়ানে আমি 58% আমি চৰকাৰৰ সহায় লৈ পেলাই ঘৰ বান্ধিব লগা হৈছে এইটো অকণমান মানে পিছলৈ চাব লাগিব তথাপি যি কি নহয় 34 লাখ আমি 21,000 আমি ঘৰ পাইছোঁ আৰু এইখিনি যিখিনি আমাৰ বাদ পৰিলে যদি বাদ পৰাৰ যদি আমি যদি আমাৰ বিধায়ক ডাঙৰীয়াৰ যদি সমষ্টিৰে কথা কওঁ বিধায়ক ডাঙৰ সমষ্টিত তেওঁৰ ঘৰ ইতিমধ্যে আমাৰ অল পিএমআই ঘৰ বা আৱাজ পাছ লৈ পেলাই তেতিয়াহ'লে আমি 21,478 ঘৰ আপোনাৰ ঘৰ আৰু যদি ৰিজেকশ্যন হৈছে মাত্ৰ 1,678টা গতিকে 1,678 কিয় আমাৰ কথা হৈছে যদি দুখীয়া মানুহ যদি কোনোবা আছে এজনৰ মানুহ বাদ পৰিব নালাগে গতিকে এই বিষয়টো লৈ পেলাই ভাৰত চৰকাৰৰ লগত ইতিমধ্যে যোগাযোগ কৰিছোঁ ভাৰত চৰকাৰক এই বিষয়তে জনাইছোঁ যে জিআৰএছসকলে যিহেতু কোড অফ কণ্ডাক্টৰ কাৰণে যিহেতু তাত আমি যাব নোৱাৰিলে গতিকে এইখিনিও যিহেতু আমাক দিলেই 58% যিহেতু ঘৰ দিলে মোদী ডাঙৰীয়াই বাকী যিখিনি আছে 10%ৰ ক্ষেত্ৰত যি সমস্যা আছে সেই সমস্যাখিনি আমি দূৰীকৰণৰ কাৰণে আমি চেষ্টা কৰিম কিন্তু আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব হি কনভাৰ্ট হাউচ টু হোম কাৰণ তেখেতে অকল গৃহই দিয়া নাই তেখেতে কনভাৰ্জেন্স কৰি পেলাই শৌচালয় দিলে উজ্জ্বলাৰ জৰিয়তে আমাক হেৰি দিলে আপোনাৰ বিদ্যুৎ দিলে উজ্জ্বলাৰ জৰিয়তে গেছ দিলে সৌভাগ্যৰ জৰিয়তে বিদ্যুৎ দিলে এতিয়া জল জীৱনৰ জৰিয়তে আকৌ যাব সেইকাৰণে সেইখিনি চিম্পল ছাৰ্ভে এটা কৰি আছে থ্যাংক ইউ মাননীয় সদস্য